Good evening everyone. আজি আপোনালোকৰ ওচৰত হাফ ইয়াৰলি এক্সাম যি 2025 হৈ যোৱা এডুকেশ্যনৰ পেপাৰ আজি তোমালোকৰ ওচৰত লৈ আহিছোঁ। টোটাল মাৰ্ক আছিল 50, তাৰে পাছিং মাৰ্ক 17, 20টা তোমাৰ MCQ আহিছিল। তাৰ ভিতৰত তোমাৰ ফাৰ্ষ্ট নম্বৰ 1 কুৱেশ্যনটো হৈছে The word education has been originated from this word. Education শব্দটো উৎপত্তি হৈছে দেশ শব্দৰ পৰা, হেয়া হৈছে তোমাৰ লেটিন। The chief advocates of individual aim of education was শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূল সমৰ্থকজন হ'ল ছাৰ পাৰ্চি নান। অপশ্যন নম্বৰ চি। 3 নম্বৰ কুৱেশ্যনটো হৈছে Education is the capacity of feel pleasure and pain at the right moment. Who said this? শিক্ষা হৈছে উপযুক্ত সময়ত সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতা। কোনে কৈছিল এই কথাষাৰ? অপশ্যন নম্বৰ এ, প্লেটো। Number 4 question, Sir John Adams consider education as a dash process. Sir John Adamse শিক্ষাক dash প্ৰক্ৰিয়া বুলি অভিহিত কৰিছিল। ইয়াৰে উত্তৰটো হৈছে তোমাৰ bipolar process, দ্বিকেন্দ্ৰিক, যিবোৰ হৈছে teachers and students. Number 5 question, the author of book Democracy and Education was. Democracy and Education নামৰ গ্ৰন্থখনৰ লিখক ডেষ্ট আছিল। এই কিতাপখনৰ লেখক আছিল জন ডিউই। Number 6, what is the name of development stage between 6 to 12 years of age? 6 পৰা 12 বছৰ বয়সৰ ভিতৰত বিকাশৰ স্তৰৰ নাম কি? হেয়া হৈছে তোমাৰ চাইল্ডহুড, বাল্যকাল। অপশ্যন নম্বৰ বি। Loyalty is a characteristic of this period. দলীয় অনুগত্য হ'ল দেশ পৰ্যায়ৰ এটা বৈশিষ্ট্য। চাইল্ডহুড। Destiny of a nation is being shaped in her classroom. Who said this? এখন দেশ বা জাতিৰ ভাগ্য বিদ্যালয় শ্ৰেণীকোঠাসমূহত গঢ় লয়। এই কথাষাৰ কোনে কৈছিল? অপশ্যন নম্বৰ এ, কোঠাৰী কমিশ্যন। এতিয়া আহা নম্বৰ 9 কুৱেশ্যনলৈ। দ্য UGC was established this year. UGC কোন চনত স্থাপন কৰা হৈছিল? এয়া হৈছে অপশ্যন নম্বৰ এ, 1953। নম্বৰ 10 কুৱেশ্যন, কম্পিউটাৰ was invented by, কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজ। অপশ্যন নম্বৰ বি। 11 নম্বৰ কুৱেশ্যন, social security is a psycho-physical need of the days period. সামাজিক নিৰাপত্তা হ'ল দেশকালৰ এটা মনোদৈহিক প্ৰয়োজনীয়। এয়া হৈছে তোমাৰ অপশ্যন নম্বৰ চি, এডোলেচেন্স, কৈশোৰকাল। 12 নম্বৰ কুৱেশ্যন, দ্য অথৰ অফ দ্য ফেমাছ বুক ইমেইল was. বিখ্যাত গ্ৰন্থ ইমেইলৰ লিখকজন হ'ল ৰুছো। অপশ্যন নম্বৰ বি। 13 নম্বৰ কুৱেশ্যন, মডাৰ্ণ এডুকেশ্যন ইজ said to be, আধুনিক শিক্ষাক দেশ বোলা হয়, চাইল্ড চেন্ট্ৰিক বোলা হয়। অপশ্যন নম্বৰ এ, শিশু কেন্দ্ৰিক। নেক্সট কুৱেশ্যন, 14 নম্বৰ কুৱেশ্যন, দ্য ফাৰ্ষ্ট পেজ অফ এ ৱেবছাইট ইজ ন'ন এজ, ৱেবছাইটৰ প্ৰথম পৃষ্ঠাটোক হোম পেজ নামেৰে জনা যায়। অপশ্যন নম্বৰ বি। 15 নম্বৰ কুৱেশ্যন, দ্য টিচাৰ্ছ আৰ লিটাৰেলি দ্য আৰ্বিটাৰ্ছ অফ আ নেশ্যনছ ডেষ্টিনি। হু ছেড দিছ? শিক্ষকসকলে হ'ল প্ৰকৃতাৰ্থ জাতিৰ ভাগ্য বিধাতা। এইষাৰ কোনে কৈছিল? এইষাৰ কৈছিল ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন, মাধ্যমিক শিক্ষা আয়োগ। অপশ্যন নম্বৰ বি। 16 নম্বৰ কুৱেশ্যন, দ্য ৱৰ্ড চাইক'লজি ইজ ডিৰাইভ ফ্ৰম দিছ ৱৰ্ড। চাইক'লজি শব্দটো গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। অপশ্যন নম্বৰ এ। 17 নম্বৰ কুৱেশ্যন, চাইল্ড চাইক'লজি ষ্টাডিজ দিছ বিহেভিয়াৰ। শিক্ষা মনোবিজ্ঞানে শৈশৱকাল মিনছ ইনফেঞ্চি অধ্যয়ন কৰে। সেয়া হৈছে অপশ্যন নম্বৰ চি। 18 নম্বৰ কুৱেশ্যন, দ্য ৱৰ্ড চাইচিক মিনছ, চাইচিক শব্দৰ অৰ্থ হ'ল, এয়া হৈছে অপশ্যন নম্বৰ চি, আত্মা। অপশ্যন নম্বৰ কিন্তু তোমালোকৰ কিতাপত মন আৰু আত্মা দুয়োটাই আছে, কিন্তু চাবলৈ গ'লে চাইচিকৰ প্ৰকৃতাৰ্থ অৰ্থ তোমালোকে আত্মা। চ' অপশ্যন নম্বৰ চিটো হ'ব কাৰেক্ট এনচাৰ।
19 নং কুৱেশ্যন মাউচ ইজ এ পাৰ্ট অফ মাউচ এটা অংশ হৈছে ডেস্ক কম্পিউটাৰৰ এটা অংশ মাউচ অপশ্যন নম্বৰ এ 20 নম্বৰ কুৱেশ্যন ফাৰ্ষ্ট সাইকোলজি লছ ইজ সোল দেন ইজ লছ ইটছ মাইণ্ড এণ্ড দেন ইট লষ্ট কনচিয়াছনেছ ইট ষ্টিল হেজ বিহেভিয়াৰ অফ আ কাইণ্ড এয়া হৈছে তোমাৰ উডৱৰ্ড অপশ্যন নম্বৰ বি 21 কুৱেশ্যন হোৱাট ডু ইউ মিন বাই নন ফৰ্মেল এডুকেশ্যন এয়া তোমাৰ ডেছক্ৰিপটিভ টাইপৰ তোমাৰ লিখা আছে টোটেল MCQ তোমাৰ 20টা আছিল এয়া নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম থেংক ইউ ফৰ ৱাচিং